নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ নাম আব্দুল সাজিদ আৰু মোৰ চেনেললৈ স্বাগতম। এই মুহূৰ্তত লৈ আহিছোঁ আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিত্য চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি আপোনালোকে ভিডিঅ'টো ফেচবুক পেজৰ পৰা চাই আছে তেন্তে পেজটো ফলো কৰিবলৈ নাপাহৰিব। আজি আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে চন্দ্ৰত অৱতৰণৰ পাছত লেণ্ডাৰ বিক্ৰমে প্ৰেৰণ কৰিলে ফটো আৰু লেণ্ডাৰ বিক্ৰমৰ কেমেৰাত বন্ধী চন্দ্ৰ পৃষ্ঠৰ স্পষ্ট ছবি। ইছৰোৱে মুকলি কৰিলে চন্দ্ৰৰ শেহতীয়াকৈ ফটো আৰু অৱতৰণৰ সময়ত লেণ্ডাৰ বিক্ৰমে গ্ৰহণ কৰা ফটো মুকলি কৰা হৈছে। চন্দ্ৰত অৱতৰণৰ পাছতেই ধূলিৰে আচ্ছদনে আৱৰি ধৰিছে বিক্ৰমক আৰু ধূলি আঁতৰি যোৱালৈকে অপেক্ষা প্ৰজ্ঞান আৰু বিক্ৰমৰ। ধূলি আঁতৰি গ'লে আৰু অধিক ফটো প্ৰেৰণ কৰিব প্ৰজ্ঞান আৰু বিক্ৰমে। এই মুহূৰ্তত লৈ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ নিজ দলৰ বিৰুদ্ধে ক্ষোভ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ। বিজেপি বেছিদিন টিকি নাথাকে বুলি মন্তব্য বিধায়কগৰাকীৰ। আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজনক মই নিযুক্তি দিব নোৱাৰোঁ, কি বিধায়ক হ'লো বুলি তেওঁ মন্তব্য কৰিছে। কিমান নিকাভাৱে চাকৰি দিছে সকলোৱে ওলাই আহিব বুলি তেওঁ মন্তব্য কৰিছে। সত্য কেতিয়াও লুকাই নাথাকে বুলি তেওঁ জনাইছে আৰু বহুতে তলে তলে বহু দিছে বুলি তেওঁ কৈছে। মই মোৰ তিয়া ভাইসকলক লৈ অকলে বেটিং কৰোঁ আৰু অকলে বলিং কৰোঁ আৰু এনেকৈ হ'লে মই যেতিয়াই যি দল আহে তেতিয়াই সেই দলতে যোগদান কৰিম বুলি তেওঁ কৈছে। এনেকৈ দল আৰু বেছিদিন নিটিকে বুলি ক্ষোভ উজাৰিলে ৰমাকান্ত দেউৰীয়ে। এই মুহূৰ্তত লৈ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। চন্দ্ৰৰ বুকুত নামি কি কাম কৰিব চন্দ্ৰযান ৩-এ। চন্দ্ৰযান ৩-এ ভেদ কৰিব দক্ষিণ মেৰুৰ ৰহস্য আৰু চন্দ্ৰপৃষ্ঠত অৱতৰণৰ মুখ্য দায়িত্বত থাকিব লেণ্ডাৰ বিক্ৰম। সকলো পৰীক্ষা কৰাৰ পিছত চন্দ্ৰৰ বুকুত নামিব ৰবাৰ প্ৰজ্ঞান আৰু চন্দ্ৰৰ বুকুত প্ৰথমে প্ৰজ্ঞানে উৰুৱাব জাতীয় পতাকা। চন্দ্ৰৰ বুকুত অশোক স্তম্ভৰ চিহ্ন খোদিত কৰিব আৰু 14 দিন চন্দ্ৰৰ বিভিন্ন এলেকাত ঘূৰি তথ্য সংগ্ৰহ কৰিব ৰবাৰ প্ৰজ্ঞানে। চন্দ্ৰৰ পৰা সমস্ত তথ্য প্ৰজ্ঞানে প্ৰেৰণ কৰিব আৰু ইছৰোৱে চন্দ্ৰৰ বুকুৰ মাটি, শিল, পানী, ভৌগোলিক স্থিতিৰ বিষয়ে অধ্যয়ন কৰিব। ছফ্ট লেণ্ডিঙৰ পাছত চন্দ্ৰৰ তাপমাত্ৰা নিৰূপণ কৰিব বিক্ৰমে আৰু ইয়াৰ পাছতে ৰভাৰ প্ৰজ্ঞান ওলাই আহিব বিক্ৰমৰ পৰা। ৰভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠৰ পানী আৰু বায়ুমণ্ডলৰ বিষয়ে তথ্য প্ৰেৰণ কৰিব। এই মুহূৰ্তত লৈ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। যান বাহনৰ গৰাকীলৈ এটা ডাঙৰ খবৰ। 50% ৰেহাইত শীঘ্ৰেই কৰি লওক যান বাহনৰ বাকী থকা কাম কাজ, অন্যথা জৰিমনাসহ ভৰিব লাগিব সম্পূৰ্ণ ধন। আৰু পৰিবহণ বিভাগে আপোনালৈ আনিছে এক সোণালী সুযোগ। 15 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰৰ ভিতৰত বকেয়া কৰ পৰিশোধ কৰিলে পাব 50% পৰ্যন্ত ৰেহাই আৰু 16 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰৰ ভিতৰত বকেয়া কৰ পৰিশোধ কৰিলে 30%লৈ ৰেহাই লাভ কৰিব আৰু 16 অক্টোবৰৰ পৰা 15 নৱেম্বৰৰ ভিতৰত কৰ পৰিশোধ কৰিলে বকেয়া কৰৰ ওপৰত 20% ৰেহাই পাব বুলিও তেওঁ কৈছে। আৰু 15 ছেপ্টেম্বৰলৈকে কাৰ্যকাৰী হৈ থকা ফিটনেছ নৱীকৰণৰ বিলম্ব মাচুল ৰেহাই আঁচনিৰ সুবিধাও গ্ৰহণ কৰিব পাৰিব বুলিও জনাইছে। নিৰ্ধাৰিত 3 মাহৰ ভিতৰত বকেয়া কৰ পৰিশোধ নকৰিলে বাহনসমূহ জব্দ কৰা হ'ব আৰু লগতে 100% কৰ আদায় কৰা হ'ব বুলি পৰিবহণ বিভাগে জনাইছে। যোৱা 31 মাৰ্চলৈকে 2 বছৰতকৈ অধিক সময় কৰ পৰিশোধ নকৰা বাহনৰ মালিকৰ সুবিধাৰ্থে এই আঁচনি গ্ৰহণ কৰিছে আৰু 15 আগষ্টৰ পৰা 15 নৱেম্বৰৰ ভিতৰত এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব বাহনৰ গৰাকীসকলে। এই মুহূৰ্তত লৈ আহিছোঁ আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ। SI জন্মনি ৰাভাৰ মৃত্যু গোচৰৰ ডাঙৰ খবৰ। জন্মনিৰ মৃত্যুৰ গোচৰৰ প্ৰথমটো গোচৰৰ অভিযোগনামা দাখিল আৰু লখিমপুৰত ৰুজু হোৱা 96/2023 গোচৰৰ অভিযোগনামা দাখিল CBIৰ। অভিযোগনামাত 4টা অভিযুক্তৰ নাম উল্লেখ কৰিছে CBIয়ে। অভিযুক্তকেইটা নুৰ মহম্মদ, আজিজুৰ ৰহমান, ৰিয়াজুল ইছলাম আৰু মুজিবুৰ ৰহমান। এই মুহূৰ্তত লৈ আহিছোঁ আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈৰ মন্তব্যক উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। যোৱা 2টা বছৰত মই এবাৰ নে দুবাৰহে আমিনুল ইছলামক ফোন কৰিছোঁ বুলি তেওঁ কৈছে আৰু প্ৰয়োজনত মোৰ কল লিষ্ট দেখুৱাব পাৰিম বুলি তেওঁ জনাইছে। তেওঁলোকেহে বদৰুদ্দিন আজমলক আলিংগন কৰে। 2019ত কলিয়াবৰত AIUDF প্ৰাৰ্থী দিয়া হ'লে কংগ্ৰেছ নিজিকিলহেঁতেন বুলি মন্তব্য কৰিছে
আৰু এইবাৰো নগাঁওক লৈ আৰম্ভ কৰিছে কুচকাৱাজ। নগাঁৱত AIUDFৰ প্ৰাৰ্থী নিদিয়াকৈ কংগ্ৰেছে কেনেকৈ জয়লাভ কৰিব পাৰে তাকে চিন্তা কৰিছে। আৰু নগাঁৱত আহি নিৰ্বাচন খেলিব নালাগে গৌৰৱ গগৈয়ে বুলি তেওঁ কৈছে। প্ৰদ্যুৎ বৰদলৈৰ ৰাজনৈতিক জীৱন অন্ধকাৰ নকৰিব বুলি গৌৰৱ গগৈলৈ অনুৰোধ জনাইছে মন্ত্ৰী পীযুষ হাজৰিকাই।